হেডকোৱাৰ্টাৰৰ ভিতৰত এগৰাকী বিহাৰৰ ঠিকাদাৰে এনেধৰণৰ আমাৰ দাদা ভাইসকলৰ বন্ধুসকলৰ ওপৰত অত্যাচাৰ বুলি ক'ব লাগিব। এটা সময় দিম, নহলে আমি গণতান্ত্ৰিকভাৱে আন্দোলন গণিত কৰিবৰ কাৰণে বাধ্য। নমস্কাৰ, জিয়া টকছলৈ স্বাগতম জনাইছোঁ। মিছামাৰীত সংঘটিত হৈছে এক শ্ৰমিক বিৰোধী ঘটনা। মিছামাৰী সেনা ছাউনীৰ অধীনৰ ষ্টেচন হেডকোৱাৰ্টাৰত চাফাই কাৰ্য আৰু অন্যান্য সৰু সুৰা কামৰ বাবে প্ৰতি বছৰে 11 মহীয়া চুক্তিৰে নিয়োজিত 304 জন শ্ৰমিকক লোকনাথ বিল্ডাৰ্ছ কৰ্তৃপক্ষৰ দ্বাৰা নিয়ম বহিৰ্ভূতভাৱে হঠাৎ কৰ্তব্যৰ পৰা অপসাৰণ কৰা ঘটনাই সমগ্ৰ মিছামাৰী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে বহিৰাজ্যৰ পৰা অহা লোকনাথ বিল্ডাৰ্ছৰ ছুপাৰভাইজাৰ জৈনেক নান্দু প্ৰসাদ নামৰ লোকজনে বহু বছৰ ধৰি ষ্টেচন হেডকোৱাৰ্টাৰত 11 মহীয়া চুক্তিৰে কৰ্মৰত হৈ থকা 304 জন শ্ৰমিকক আজি পুৱা কাম কৰিবলৈ যোৱাৰ সময়ত তেওঁলোকক আচৰিত কৰি তেওঁলোকক যে কামৰ পৰা অপসাৰণ কৰা হ'ল বুলি জানিবলৈ দিয়ে। এটা কথা মনত ৰাখিব, আমাৰ অসমতে কাৰোবাৰ তলত অসমৰ মানুহ নাথাকে, বুজিছে না? আপোনালোকে পেটত গাঁঠি মাৰি এই সমস্যা সমাধান কৰিব লাগিব। কাৰণ কিয় জানে, আপোনালোকে মজদুৰ হয়, আপোনালোকে কাম কৰিব গৈছে, তাৰতো গোলাম নহয়। ইংৰাজে গোলাম আছিলে এটা সময়ত, হয় নে নাই? এতিয়া আমাৰ কথা আমি এফআইআৰ দিছোঁ, পুলিচে একশ্যন নলয়, আমি এতিয়া নতুন এফআইআৰ দিম, আজি আকৌ এফআইআৰ দিম থানাত। আৰু আপুনি যেতিয়ালৈকে এৰেষ্ট নকৰে আমি এজনো মানুহ ইয়াৰ পৰা নিহিলোঁ আৰু আমি নাযাওঁ। উক্ত কথা শুনি শ্ৰমিকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি। নিম্নতম প্ৰয়োজন অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ সমস্যাত ভুগি থকা এই শ্ৰমিকসকলে উপাৰ্জনৰ একমাত্ৰ পথ হেৰুৱাই স্থানীয় বিভিন্ন দল, সংগঠন আৰু সচেতন ব্যক্তিৰ ওচৰ চাপে। আমি মিছামাৰী ষ্টেচন হেডকোৱাৰ্টাৰ কাম কৰোঁ। যিহেতু আমাৰ সমস্যা এইটোৱেই যে আমি 24টা কাম কৰোঁ স্যাৰ, 24টা কাম কৰাৰ উপলক্ষে আমাক 24 দিনৰ দৰমহা দিয়ে আৰু খোৱা বোৱা আমাৰ সময় নাই। যিহেতু 1 ঘণ্টা চৰকাৰী অনুযায়ী নিয়মটো আমাৰ 1 ঘণ্টা হ'ব লাগে, যিহেতু আমাক 10 মিনিট, 15 মিনিট বা আধা ঘণ্টা সময় দিয়ে আৰু কামৰ ছুটি কৰা কিবা একো সময় নাই। যিখিনি আমাৰ টেণ্ডাৰ এগ্ৰিমেণ্ট মতে আমাৰ যিখিনি সময় আছে সেইটো ৰাতিপুৱা 6:30 পৰা আমি 3টালৈকে কাম কৰোঁ, কিন্তু ছুটিৰো সময় অনুযায়ী নাই। কেতিয়াবা 4:30, 5টা, 6টালৈকে কাম কৰিবলৈ আমাক বাধ্য কৰি পেলায়। ততাতৈয়াকৈ গৰুবন্ধা স্থিত এক প্ৰেক্ষাগৃহত এখনি বিশেষ প্ৰতিবাদী সভা মিলিত হয়। সমাজকৰ্মী শিৱচৰণ গোৱালাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ভুক্তভোগী শ্ৰমিকসকলে লোকনাথ বিল্ডাৰ্ছৰ বিৰুদ্ধে শ্ৰমিক বিৰোধী তথ্য ফাদিল কৰে। যে আমাৰ তাৰমানে 26 দিনৰ যিটো আমি ৱৰ্কিং কৰোঁ, সেই 26 দিনৰ ৱৰ্কিঙৰ আমি মানে 24 ডেজৰহে আমি পইচা পাওঁ। আৰু এই ক্ষেত্ৰত যিসকল ব্যক্তিয়ে অপ'জ কৰে তেওঁলোকক তাৰমানে কি কৰে, আউট কৰি দিয়ে। আউট কৰি দি পেলাই তেওঁলোকে আকৌ তাৰ সোমোৱাৰ বিনিময়ত 5,000 টকাকৈ লয়। তেওঁলোকে 5,000 টকা লৈ পেলাই তেওঁলোকে আকৌ তেওঁলোকক সোমাই লয়। আমাৰ দাবী এইটোৱে, আমাৰ টাইমটো ছেটিং হ'ব লাগে আৰু আমাৰ যিটো আমি ৱাকিং কৰোঁ সেই ৱাকিঙৰ মতে আমাৰ চেলাৰীটো পাব লাগে। আৰু মেইন সমস্যা আমাৰ পি এফৰ 3 মাহৰ টকা আমাৰ জমা হোৱা নাই আৰু পে স্লিপ আমি পোৱা নাই, সেইখিনি আমাক ক্লিয়াৰ লাগে। তেওঁলোকৰ অভিযোগ অনুসৰি শ্ৰমিকসকলক চলিত বৰ্ষৰ বিগত 5 মে 2022 পৰা আগন্তুক 5 মে 2023লৈ মুঠ 11 মাহৰ বাবে চুক্তিবদ্ধ কৰা হৈছিল যদিও আজি হঠাৎ প্ৰতিশোধমূলকভাৱে অপসাৰণ কৰে শ্ৰমিকসকলক। और आज के डेट में इनको पता चला कि फटक से सडनली कि इनको निकाल दिया गया, वो बहुत गलत है। वो गलत है। और कॉन्ट्रैक्टर के ऊपर में एक एक्शन होना चाहिए। और बहुत ये शर्म का बात है कि हमारा इतना ये गरीब भाई लोग को इतना बियर करना पड़ रहा है। मैं इतना ही बोलता हूँ कि ये आगे तक जाए और ये चीज़ें और कंटिन्यू हो और इसमें समाधान हो। ये नहीं कि उसको पकड़ने से इसको पकड़ने से, लेकिन इन लोगों को जॉब मिलना चाहिए। উল্লেখযোগ্য যে বিগত 6 ডিচেম্বৰ তাৰিখে তেওঁলোকৰ মাজৰ কেইজনমান শ্ৰমিকক কৰা শাৰীৰিক মানসিক নিৰ্যাতন তথা দৰমহা কৰ্তনৰ বিৰুদ্ধে 120 জন শ্ৰমিকৰ স্বাক্ষৰিত এখন এজাহাৰ পত্ৰ স্থানীয় মিছামাৰী আৰক্ষী থানাত বিল্ডাৰ্ছৰ 4 জন কৰ্মচাৰীৰ বিৰুদ্ধে দাখিল কৰাৰ প্ৰতিশোধ হিচাপে এই শ্ৰমিকসকলক নিজৰ কামৰ পৰা অপসাৰণ কৰা হ'ল। কিন্তু আজি আমি হঠাতে গম পালোঁ যে তেখেতসকলে আজি কিছুদিন আগতে যিখন এফআইআৰ মানে আমাৰ মিছামাৰী থানাত দিছিলে, এই মিছামাৰী থানাৰ এফআইআৰ ইছ্যুটোক লৈ পেলাই যিসকল ব্যক্তিয়ে যিসকল শ্ৰমিকে তাত স্বাক্ষৰ কৰিছিলে তেখেতসকলক কামৰ পৰা বাহিৰ কৰি দিছে। তাৰ বিনিময়ত তেওঁলোক দিশাহাৰা হৈছে, কাৰণ সকলো শ্ৰেণী একেবাৰে সমাজৰ পিছপৰা শ্ৰেণীৰ মানুহ হয়। তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ কথা আছে, কণ্টিনিউ যেতিয়া কাম কৰি আছে, হঠাতে যেতিয়া তেনেকুৱা এটা ঠিকাদাৰে ডিচিশ্যন ল'লে, এই ডিচিশ্যনৰ বিনিময়ত তেওঁলোকে এতিয়া আমাৰ সামাজিক যি ব্যৱস্থাৰ যিসকল ৰাইজ আছে বা বুদ্ধিজীৱীসকল আছে মিছামাৰী শ্ৰমিকসকলে উত্থাপন কৰা অভিযোগসমূহ হৈছে এনেধৰণৰ। বিগত ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল মাহত তেওঁলোকক বিনা বেতনে কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল।
প্ৰতিমাহে ২৬ দিন কাম কৰাই মাত্ৰ ২৪ দিনৰ দৰমহাহে শ্ৰমিকসকলক আদায় কৰা হয়। ৩৯ বছৰ বয়সৰ ঊৰ্ধ্বৰ শ্ৰমিকসকলক নান্দু প্ৰসাদে বয়স বেছি হোৱাৰ দোহাই দি কামৰ পৰা উলিয়াই দি পুনৰ ফোনযোগে মাতি আনি ৫,০০০ টকাৰ পৰা ৭,০০০ টকা ঘোচ লৈ পুনৰ কামত নিযুক্তি কৰে। যে এওঁলোকে কাম কৰা এগ্ৰিমেণ্ট হোৱাৰ আগতে ৩ মাহ কাম কৰাইছে, কিন্তু এই ৩ মাহৰ কোনো ধৰণৰ তেওঁলোকে মজুৰি পোৱা নাই। আজিৰ যুগতো যদি এনেধৰণৰ হয় আৰু কোনোবা এজন ঠিকাদাৰ আহি পেলাই আমাৰ ভাই বন্ধুসকলক ৩ মাহ কাম কৰাব, কোনো ধৰণৰ পইচা নিদিব, সেইটো হ'ব নোৱাৰে। তাৰ কাৰণে আমি সকলোৱে মিলি পেলাই ইয়াত একদম দুপৰীয়া নোখোৱাকৈ আমি এতিয়ালৈকে আছোঁ। যেতিয়ালৈকে সমাধান নহয় আমি ইয়াত ৰখি আছোঁ। আৰু ইতিমধ্যে আমাৰ ছাত্ৰ সংগঠন বুদ্ধিজীৱীসকলক আমি সকলোৱে মিলি এক প্ৰস্তাৱযোগে মিছামাৰী থানাৰ আৰক্ষী বিষয়া নতুনকৈ বৰবৰা ডাঙৰীয়া আহিছে, তেখেতৰ ওচৰলৈ পঠাইছোঁ। তেখেত কি সিদ্ধান্ত দিয়ে তাৰ ওপৰত ভিত্তি কৰি আমি সভা শেষ কৰা নাই। এই সভা তাৰ পৰা সিদ্ধান্ত অহাৰ পিছত আমি লেবাৰ কমিশ্যনতে যাম বা ক'ৰবাত যাম। এই কথাখিনি আমি সভাৰ অন্তত আমি সিদ্ধান্ত ল'ম। হেডকোৱাৰ্টাৰৰ ভিতৰত এগৰাকী বিহাৰৰ মানে কণ্ট্ৰেক্টৰ ঠিকাদাৰে এনেধৰণৰ আমাৰ দাদা ভাইসকলৰ বন্ধুসকলৰ ওপৰত অত্যাচাৰ বুলি ক'ব লাগিব, অন্যায় অত্যাচাৰ হৈছে। ইয়াৰ বিৰুদ্ধে আজি আমি সকলো ৰাতিপুৱা কেতিয়াবা ৫টা বজাতে মাতি দিয়ে মানে, আৰু 5টা বজাতে মাতি ফৌজিক লগাই তেওঁলোকে কাম কৰিবলৈ তেওঁলোকে মানে ঠিকাদাৰৰ ওচৰতে গৈছিলে, কিন্তু ফৌজিৰ হাতত গতাই দি তেওঁলোকে মা ভনীৰ গালি পৰ্যন্ত তেওঁলোকে ৰাতিপুৱা 5টা বজাতে গালি খাব লগা হয়। আমাৰ ওপৰত অত্যাচাৰ চলি আছে আৰু ৰাতিপুৱাৰ পৰা মা ভনী তুলি এইটো গালি আমি শুনিব লাগেই কেতিয়াবা, কিন্তু তেওঁ আমি মুখ বুজি কাম চলাই আছোঁ। শ্ৰমিকসকলক দুপৰীয়াৰ আহাৰ বিৰতি দিয়ে মাত্ৰ আধা ঘণ্টা। সেনা ছাউনীত গছ-গছনি অকৰ্তৃত্বশীলভাৱে কাটি বিল্ডাৰ্ছে পৰিৱেশো বিনষ্ট কৰি আহিছে। আজিৰ প্ৰতিবাদী সভাখনত উপস্থিত থাকি শ্ৰমিকসকলক পুনৰ কৰ্তব্যত মক্ৰল কৰাৰ বাবে জোৰদাৰ দাবী উত্থাপন কৰে মিছামাৰী জিলা পৰিষদৰ সদস্য কমলা কুৰ্মী, প্ৰাক্তন সদস্য ৰথীন্দ্ৰ দে, পঞ্চায়তৰ সভাপতি দামোদৰ পাটোৱাৰী, আঞ্চলিক পঞ্চায়তৰ সদস্য লীলা নেৱাৰ, কৰ্মচাৰী পৰিষদৰ নেতা তৰুণ চন্দ্ৰ নাথ, সমাজকৰ্মী কনক ভট্ট, দীনেশ সিং, ডিম্বেশ্বৰ বৰুৱা, চম্পা ব্ৰহ্ম আদি বিশিষ্ট ব্যক্তিসকলে লগতে এপছু, আটছা, আছা, আকছু, আমছু আৰু চাওতালী ছাত্ৰ সন্থাৰ মিছামাৰী আঞ্চলিকৰ নেতাসকলেও শ্ৰমিকসকলৰ সপক্ষে বক্তব্য প্ৰদান কৰে। সভাৰ অন্তত শ্ৰমিক সংগঠন আৰু ছাত্ৰ সংগঠনসমূহৰ মাজত সমন্বয়ৰক্ষী সমিতি এখনো গঠন কৰা হয়। আমি সকলোৱে দল সংগঠনে এটা ইনিচিয়েটিভ লৈছোঁ যে এই যিসকল শ্ৰমিক আছে আৰু ইয়াত যিখিনি দুৰ্নীতি হৈ আছে, এই শ্ৰমিকসকলৰ মানে পক্ষত থাকি তেখেতসকলৰ যি ন্যায়, এই ন্যায়টো আমি দিয়াবলৈ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ। আগতে যিজন কাল্পিত মুহুৰীজন তো তেখেতে মানে আনিব যাওঁতে, আমি সোধপোছ কৰিব আনিব যাওঁতে পুলিচে পলায়ন কৰিছে। গতিকে ইয়াত মানে মিছামাৰী সেনাখন ইমানখিনি যে অন্যায় এটা হৈ আছে, যাৰ বাবে আজি আমি বিভিন্ন ছাত্ৰ সংগঠনে দল সংগঠনে আমি উপস্থিত হৈ ইয়াৰ মানে সঠিক এটা ন্যায় লাগে, যাৰ কাৰণে আমি আলোচনা কৰিছোঁ। অহাকালিলৈ আমি গুৱাহাটীলৈ যিহেতুকে যাম, লেবাৰ কমিশ্যনাৰ অফিচলৈ যাম, আমি এখন মানে স্মাৰক পত্ৰ এখন দিম, যাতে কি আমাৰ শ্ৰমিকসকলে এখন ন্যায় পাব লাগে। অন্যথা আমি ইয়াৰ যি মানে চিন্তা কৰিছোঁ সকলো দল সংগঠনে আমি ইয়াৰ উচিত ব্যৱস্থা যদি নহয় আমি এটা সময় দিম, নহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ম।